পাম চানডে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খেজুৰ পৰ্ব যাক খেজুৰ পৰ্ব বুলি অসমীয়াত কোৱা হয় আৰু 1845 চনতে স্থাপন হোৱা এই পৌৰাণিক মণ্ডলীত আজি পুনৰাই আমি গৈ আছোঁ উদযাপন কৰিবলৈ। গতিকে ভিডিঅ'টো চাই থাকিব, শেষলৈকে স্কিপ নকৰিব। আহক ভিতৰত কি চলি আছে আপোনালোকক অলপ দেখাই দিওঁ। গতিকে ব'লক মোৰ লগত। ইয়াত চলি আছে মেকআপ, মানে যিহেতু আজি যিচুক দেখুওৱা যাব, মানে যিচুৰ 3টামান চিন দেখুওৱা যাব, ওচৰত লোৱা চিন আৰু বেলেগ বেলেগ চিন দুটামান আছে আৰু গতিকে আপোনালোকে দেখি পাব। গতিকে ইয়াত মেকআপ চলি আছে, বলক আপোনালোক চাওঁ লওক। আৰু আমাৰ আছে শশাংক ভাই আৰু শশাংক, তেওঁ কৰি আছে মেকআপ, যিচু বনাই আছে দিছে। আৰু যিচু কি নাম আছিলে যিচুৰ? ফ্ৰান্সিছ। আৰু এফালেও চলি আছে, ইয়াত মেকআপ কৰি আছে, মেকআপ এফালে বনি আছে এঞ্জেল আৰু এই সৰু সৰু ল'ৰা ছোৱালীবিলাক। তোমালোকে কি হৈছে? মেৰখীয়া চব। আৰু কি জ্যোতিকী পণ্ডিত নে হেৰুদ ৰজা? জ্যোতিকী পণ্ডিত। আৰু পূৰা চবেই ৰেডি হৈ আছে প্ৰচেশ্যনৰ কাৰণে। হৈছে আমাৰ আৰ্টিষ্ট দেই, মেকআপ আৰ্টিষ্ট, তেওঁ চব মেকআপ কৰি আছে। ত' মানে আয়োজনৰ মাজত আছে, যিহেতু চব প্ৰচেশ্যন কৰা হ'ব, জয় যাত্ৰা কৰা হ'ব, তাৰপিছতে মানে খোৱা বোৱাৰ কথাও আছিল। আৰু সেয়া আমাৰ ৰাজুদা পূৰা লাগি আছে খোৱা বোৱা। আৰু এইফালে আছে ব্ৰাদাৰ, কি নাম আছিলে পাহৰি গ'লো, ৰাজীৱ সিং। প্ৰেজ দ্য লৰ্ড। পূৰা ভাত বনাই আছে। আজি কি হ'ব? কণী তৰকাৰী। আজি পূৰা ধুমখুম আয়োজন চলি আছে, যিহেতু প্ৰচেশ্যন আমাৰ ইয়াত অলপ ডাঙৰকৈ কৰা হয়। আৰু এইফালে দেখিছে প্ৰচেশ্যনৰ কাৰণে গাড়ীবিলাক সজাই থকা হৈছে, এইবোৰ সজাই থকা হৈছে। এইটো হয় মানে এইটো কবৰ, যিচু য'ৰ পৰা মানে পুনৰ্থন হয়। আৰু এইটো গাধ, জেৰুচালেমত প্ৰথম সোমাইছিলে। এইটো গাধ উঠি পেলাই এইটো ইয়াত দেখাব হ'ব।
চবেই ভাগৰি মেলি অৱস্থা নাই সকলোৱে অলপ বহি লৈছে আমাৰ টেনিছন সেইটো আহিছে ইচুদি আহিছে অ' এইটো হাতত নাই এইটো হাতত অঁ আমি লাইনটো পাতি লৈছোঁ আৰু ভাতটো খাবলৈ ভোক লাগিছে পেট মেন নিগনি দৌৰ ৰহা হে আৰু আমাৰ এইফালে ৰীতা বাইদেউ আহিলে এই লাইনত লাগিবি দেই আগফাল নাহিবি মনা চিপৰা কেইবাৰ খালি এই দুবাৰ ছেকেণ্ড টাইম দেখিলোঁ যে এয়া লোকৰ হ'লে ভিডিঅ' কৰিবলৈ মানুহ আছে মোৰ নহ'লে নাই মই নিজে নিজে লৈছোঁ আৰু প্লেটখন আৰু নিজে ভিডিঅ' কৰি এফালে আমাৰ ৰকিদা আছে আৰু হেভ এ বিউটিফুল ডে চাওক কি ধুনীয়া সানফ্লাৱাৰ আৰু ইয়াত ছানফ্লাৱাৰ আছে হেভ এ বিউটিফুল ডে ফৰ বিউটিফুল লেডিজ আৰু এইফালে ৰকিদা দে টকা 10 টকা দিয়কচোন 10 টকাৰ ভাত দিয়কচোন বাছ হৈ যাব 20 টকা দি দিলে মামী আৰু অলপ দিয়ক মই দাইলটো অলপ বেছি খাওঁ তাৰমানে আৰু এইফালে আমাৰ বিহু নাচনী ভাত দি আছে ये क्या है हुकान माछ का चटनी है हुकान माछ का चटनी दिया है बहुत धन्यवाद थैंक यू এতিয়া যাব লাগিব বিচাৰি জাগা ক'ত আছে জাগা সকলোৰে খোৱা বোৱা হৈ গ'ল আৰু এইদৰে আমাৰ পাম চানডে যি প্ৰচেছন সুন্দৰভাৱে হৈ গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ বাই বাই